লোৱা হাতৰপুলি ফৰাইছালী চালবাৰী বয়সৰ দলটো আগবাঢ়িছে। This is Hatarki Foraisali Girls Contingent led by Jimpi Rani Boro. হাতৰকি ফৰাই The next there is from St. David English School Boys Contingent led by Olombar Basumatari. অলংকাৰ বসুমতাৰী নেতৃত্ব লোৱা সেন্ট জেভিয়াৰ স্কুল। This is from Urban Adventist School led by Sujit Kisku. আৰবাইন এডভেন্টিজ স্কুলৰ হাই ছেকেণ্ডাৰী স্কুলৰ বয়স দলটো আগবাঢ়িছে। This is Girls in Salbari High Secondary School led by Moromi Goyal. মৰমী গয়াৰীয়ে নেতৃত্ব লোৱা চালবাৰী হাই ছেকেণ্ডাৰী স্কুলৰ ছোৱালীৰ দলটো আগবাঢ়িছে। Next, this is Hatarki Foraisali Boys Contingent led by Saikon Terkatari. চাইক্লন কেকেটাৰীয়ে নেতৃত্ব লোৱা হাতৰপুলি ফৰাইছালী চালবাৰী বয়সৰ দলটো আগবাঢ়িছে। This is Hatarki Foraisali Girls Contingent led by Jimpi Rani Boro. হাতৰকি ফৰাইছালী গাৰ্লছ নেতৃত্ব লৈছে জিম্পি মণি বড়ো। The next there is from St. David English School Boys Contingent led by Olombar Basumatari. অলংকাৰ বসুমতাৰীয়ে নেতৃত্ব লোৱা সেন্ট জেভিয়াৰ স্কুল বয়স দলটো আগবাঢ়িছে। This is St. David School Girls Contingent led by Jonali Deimari. জোনালী দৈমাৰীয়ে নেতৃত্ব লোৱা সেন্ট জেভিয়াৰ স্কুল তেওঁলোকৰ ছোৱালী দলটো আগবাঢ়িছে। Next, this is Good Shepherd National School Boys Contingent led by Zinku Deimari. গুড শেপাৰ্ড নেশ্যনেল স্কুল বয়জৰ জিংকু দৈমাৰীয়ে নেতৃত্ব লোৱা দলটো এই কুচকাৱাজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। Next, this is Good Shepherd National School Girls Contingent led by Borsa M. Boro. গুড শেপাৰ্ড নেশ্যনেল স্কুল তেওঁলোকৰ ছোৱালী শাখাৰ দলটো বৰষা মণিবৰুৱে নেতৃত্ব প্ৰদান কৰিছে। This is Greenland English High Secondary School Boys Contingent led by Lekhojit Ramshari. গ্ৰীণলেণ্ড ইংলিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ল'ৰাৰ দলটো লক্ষ্যজিৎ ৰামচিয়াৰীয়ে নেতৃত্ব প্ৰদান কৰিছে। Next, Greenland English High Secondary School Girls Contingent led by Susmita Musari. গ্ৰীণলেণ্ড হাই ছেকেণ্ডাৰী স্কুলৰ ছোৱালী শাখাৰ দলটোক নেতৃত্ব প্ৰদান কৰিছে সুস্মিতা মুছাহাৰীয়ে। Next, this is Salbari Girls High School led by Sima Musari. সীমা মুছাহাৰীয়ে নেতৃত্ব প্ৰদান কৰিছে চালবাৰী গাৰ্লছ হাই স্কুলৰ দলটিক। This is from Urban Adventist School led by Sujit Kisku. আৰবাইন এডভেন্টিজ স্কুলৰ দলটিক নেতৃত্ব প্ৰদান কৰিছে সুজিত কিস্কুৱে। Last but not the least, Good Shepherd National School band team led by Amit Deimari. গুড শেপাৰ্ড নেশ্যনেল স্কুলৰ অমিত দৈমাৰীয়ে এই সমগ্ৰ কুচকাৱাজ অনুষ্ঠানটিৰ বেণ্ডটোৰ নেতৃত্ব লৈছে। We have successfully concluded the Paris March Past in the occasion of 74th celebration of Republic Day of India. We would like to thank our parade team for their showcase. আৰু এইখিনিতে আমাৰ সন্মানীয় কামাণ্ডাৰসকলৰ নেতৃত্বত আজিৰ কুচকাৱাজ অনুষ্ঠানটি সমাপন কৰিছে। আৰু অংশগ্ৰহণ কৰা প্ৰতিটো দলকে আমি দলসমূহ প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় অতিথি লক্ষ্যজিৎ দাস ছাৰক তেখেতৰ আসন গ্ৰহণ কৰাৰ বাবে আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমি পৰৱৰ্তী অনুষ্ঠানৰ বাবে আগবাঢ়িছোঁ। Now there will be cultural program.